আমাৰ সৈতে ষ্টুডিঅ'ত মহিমাশ্ৰী কয়লা সিন্ডিকেটৰ বিৰুদ্ধে সৰভোৱা হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ দুৰ্নীতি শনিবাৰে নিশা শ কয়লাৰ ট্ৰাকৰ পৰা ঘোচ লৈ থকা আৰক্ষীৰ বাবে 2 ঘণ্টা আবদ্ধ হৈ থাকিল বিধায়কৰ গাড়ীৰ পৰা নামি যোৱা বিধায়কক দেখি আৰক্ষীয়ে কি কৰিলে চাওক এই প্ৰতিবেদনত আৰক্ষীৰ পলায়ন আগে আগে আৰক্ষী পিছে পিছে বিধায়ক চাৰিওফালে শাৰী শাৰী কয়লাৰ ট্ৰাক বিধায়কৰ প্ৰশ্নত অৰ্ধসামৰিক বাহিনীও নিৰুত্তৰ ड्यूटी कर रहा है तो रास्ता ब्लॉक करके ड्यूटी कर रहा है रास्ता में गाड़ी पकड़ के ये अच्छा बात नहीं है आप लोग बोलिए तो এই দৃশ্য মেঘালয় সীমান্তৰ মালিদৰৰ শনিবাৰে নিশা মালিদৰত আৰক্ষীক খেদি যোৱা হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ মুখেৰে কোনো ঘটনাৰ সবিশেষ দিনৰ পৰা সিন্ডিকেট চিয়ৰ হৈছে যোৱাকালি মই গুৱাহাটীৰ পৰা আহোঁতে 11:30টাৰ পৰা 1:30লৈকে ৰ'ব লগা হ'ল সেইকাৰণে মই লগে লগে তাতে খোজকাঢ়ি আহিব লগা হ'ল ইমান যাম আহি দেখোন একো যাম নাই ইয়াতে ফ্ৰণ্ট সাইড খালি পুলিচে এটাকে পইচা লৈ আছে সিহঁতৰ চিষ্টেম আছে টোকেন দিয়া সেই চিষ্টেম মতো গাড়ীবিলাক পাছ দি তেতিয়া মই সুধিলোঁ না এই মালিদৰৰ জেগাত এই SI জনক মই সুধিলোঁ আপোনালোকে এইটো কি কৰি আছে তেতিয়া কৈছে নাই এইটো একো ক'ব নোৱাৰা হৈছে মই ক'লোঁ এইবিলাক কি আপুনি কওক নাম কি আপুনি ক'ৰ কি ডিউটি কৰি আছে তেতিয়া সি পলাই আছে বহুদিন ধৰি অভিযোগ দি থকাৰ পিছত শনিবাৰে নিশা বিধায়ক আনোৱাৰ হুছেইন লস্কৰে নিজ চকুৰে দেখিলে কয়লাৰ ট্ৰাকৰ পৰা আৰক্ষীয়ে ধন লুটাৰ দৃশ্য প্ৰতিনিশা মলিদৰেৰে অবৈধভাৱে সৰবৰাহ হৈ থকা কয়লাৰ বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টত শিলচৰৰ এইগৰাকী জিলা পৰ্যায়ৰ বিজেপি নেতাৰ নেতৃত্বত কয়লাৰ সিন্ডিকেট চলি থকাৰ বাতৰি সত্য বুলি পুনৰবাৰ দাবী কৰিলে হাইলাকান্দিৰ বিধায়কে খুব আগুৱাই কয়লাৰ কলাধনেৰে বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰাৰো অভিযোগ আনিলে বিধায়কগৰাকীয়ে 1,10,000, 80,000, 90,000 যাক যেনেকুৱা পাৰে লৈ আছে বিজেপিৰ তো এইটোৱে মেইন মুদ্দা এতিয়া কয়লাৰ টকাটো বিজেপিৰ গভৰ্ণমেণ্টৰ এই যিটো চিষ্টেম কয়লাৰ টকাটো লৈ আছে লৈ পেলাই ইলেকশ্যনত বিলাব পুৰা সমষ্টি সেইকাৰণে এইটো কয়লা সিন্ডিকেটটো চলাইছে কিন্তু ক'ৰ পৰা সৰবৰাহ হয় এই ক'লা হীৰা মেঘালয়ৰ পিছত কয়লা খননৰ মানচিত্ৰত সোমাইছে কাৰ্বি আংলঙৰ নাম উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতো সেউজ কাৰ্বি পাহাৰত চলিছে কয়লা মাফিয়াৰ বুলডোজাৰ এটাৰ পিছত আনটো পাহাৰ টকলা কৰি অবৈধভাৱে খনন কৰিছে কয়লা মেঘালয়ৰ মাজেৰে অবৈধভাৱে বৰাকলৈ সৰবৰাহ হৈছে এই ক'লা হীৰা অবৈধ খনন আৰু সৰবৰাহৰ আঁৰত কাৰ্বি আংলং পৰিষদৰ বিষয়ববীয়াৰ লগতে আৰক্ষী জড়িত থকাৰ অভিযোগ আনিছে স্থানীয় লোকে কয়লা সৰবৰাহ হয় ৰাতি হ'লে ইটাৰ পাকত কোনোবা দিন 50খন 60খন 100খনলৈকে গাড়ী কয়লাৰ গাড়ী সৰবৰাহ হৈ থাকে আৰু ইয়াৰ আঁৰত জিলা প্ৰশাসন জড়িত হৈ আছে জিলা আৰক্ষী প্ৰশাসন জড়িত হৈ আছে স্থানীয় আৰক্ষী প্ৰশাসন আৰু বিভিন্ন দল সংগঠনৰ কৰ্মীৰ ওপৰতো আমাৰ এই অভিযোগ আছে যে তেওঁলোকো জড়িত হৈ আছে পূজাৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বৰাকলৈ কয়লা সৰবৰাহ হোৱাৰ অভিযোগ সত্য প্ৰমাণিত কৰিলে হাইলাকান্দিৰ বিধায়কে কিন্তু তাৰ পিছতো গা লৰা নাই পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনৰ গাদী দখল কৰা ৰাজ্য চৰকাৰখনৰ হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী আৰু দবকাৰ পৰা আব্দুল হাকিম নিউজ 18 অসম